অনুষ্ঠিত হৈ থকা অসম চৰ পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মতে ৰাতিপুৱা 10 বজাত আৰম্ভ কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। স্থলী অৰ্থাৎ মানাহ জাতীয় বিদ্যালয়ৰ পৰা লেংটিচিঙা চাৰিআলিলৈ উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰা উদ্বোধন কৰে উত্তৰ হালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসে। চৰ চাপৰিবাসীৰ আকৰ্ষণীয় সংস্কৃতি লাঠিবাৰী খেল, নাও খেলৰ উপৰিও ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰি শোভাযাত্ৰা আকৰ্ষণীয় কৰি তোলা হয়। আবেলি 1:30 বজাত অসম চৰ পৰিষদৰ সভাপতি নুৰ আলমৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত সাংসদ আব্দুল খালেকে দিয়া ভাষণত কয় যে অসমৰ চৰ চাপৰিত বসবাস কৰা সংখ্যালঘুসকল জীৱনে মৰণে অসমীয়া। ইয়াৰ বাবে কাৰো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। মূৰৰ ঘাম মাটিত পেলাই শস্য শ্যামলা কৰা অসম ভূমিৰ প্ৰতিটো ক্ষেত্ৰতে চৰবাসী ৰাইজৰ অৱদান বিদ্যমান হৈ আছে। অসম মাতৃৰ বাবে ভাষা সংস্কৃতিকে ধৰি সৰ্বোচ্চ বিলীন কৰি দিছে জনগোষ্ঠীটোৱে। তেওঁ আৰু কয় যে বিভিন্ন ষড়যন্ত্ৰে ডিটেনশ্যন কেম্পত দিব পাৰে, ডি বৰ্ডাৰ সজাব পাৰে, বিভিন্ন ধৰণৰ নিৰ্যাতন চলাব পাৰে। সেইবুলি কোনেও চৰবাসী ৰাইজক উচ্ছেদ কৰিব নোৱাৰে। বৰ্তমান চৰকাৰে হিন্দু মুছলমান মোগলৰ নামেৰে শংকৰাজানৰ দেশত যি ঘৃণনীয় ৰাজনীতি আৰম্ভ কৰিছে সেইটো অসমৰ ৰাইজেই উফৰাই পেলাব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। কিন্তু সেইবুলি হাত সাবটি বহি থাকিলে নহ'ব। চৰ চাপৰিবাসীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। এই সংগ্ৰামৰ বাবে চৰবাসী ৰাইজে শিক্ষাৰ আন্দোলন কৰিব লাগিব। শিক্ষা অবিহনে চৰবাসীয়ে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰাত সফল হোৱা সম্ভৱ নহয়। চৰবাসী ৰাইজৰ বিভিন্ন সমস্যা সমাধান আৰু শৈক্ষিক আন্দোলন কৰাৰ বাবে দায়িত্ব অসম চৰ পৰিষদে ল'ব লাগিব। সভাত আমচুৰ উপদেষ্টা আজিজুৰ ৰহমানে চৰ অঞ্চলৰ অন্যতম কুপ্ৰথা বাল্য বিবাহ বন্ধৰ পোষকতা কৰি অশিক্ষা দূৰীকৰণৰ বাবে ব্যাপকভাৱে সজাগতা অভিযানৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত ধৰ্মীয় গুৰুসকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা ৰাখিব পাৰে। প্ৰতি শুকুৰবাৰে জুমা নামাজত অন্যান্য বক্তব্যৰ লগতে বাল্য বিবাহ আৰু শিক্ষাৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ বাবে ধৰ্মীয় গুৰুসকলৰ প্ৰতি আহ্বান জনায়। সভাত প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কক্ৰমে আব্দুৰ ৰছিদ মণ্ডল, শুকুৰ আলী, অজেদ আলী চৌধুৰী, আব্দুল হামিদ উপস্থিত থাকি চৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত ভাষণ দিয়ে। ইফালে যোৱাকালি সন্ধিয়াৰ পৰা নিশা 3 বজালৈ অনুষ্ঠিত হয় প্ৰতিনিধি সভা। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰাৰ উপৰিও 31জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ডক্টৰ আব্দুল ৱাহাবক সভাপতি, কাজী ৰহমানক কাৰ্যকৰী সভাপতি আৰু অধিবক্তা হান্নানুল আহমেদক সাধাৰণ সম্পাদক হিচাপে সমিতিখনত অন্তৰ্ভুক্ত কৰা হয়। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু চৰৰ মানুহৰ বুকুৰ কুটুম স্বৰূপ পুণ্যাত্মা শ্ৰদ্ধেয় বেৰিষ্টাৰ আবুল ফজল গোলাম ওছমানী ডাঙৰীয়ালৈ মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু তেখেতে যি উদ্দেশ্যৰে এই চৰ পৰিষদৰ জন্ম দিছিলে সেই উদ্দেশ্য পূৰণৰ কাৰণে চৰ পৰিষদে অহৰহ চেষ্টা কৰি আহিছে। মাজতে কিছু বিৰাম পৰিলেও তেওঁলোকে আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। নতুন যাত্ৰাৰ নতুন খেলাড়ীসকললৈ মই মোৰ অভিনন্দন জনাইছোঁ। চৰ দুটা অৰ্থত ব্যৱহৃত হয়, এটা ৰাজনৈতিকভাৱে আৰু এটা ভৌগোলিকভাৱে। অসমৰ চৰকাৰ 2000ৰ ওপৰৰ চৰক বা গাঁৱক ৰাজহুৱা গাঁৱক চৰ গাঁও হিচাপে নটিফাই কৰিছে, জাননী জাৰি কৰিছে। এটা সময়ত এই গাঁওসমূহৰ কাৰণে অসম চৰ উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হৈছিল আৰু আজি সেই কৰ্তৃপক্ষ আঁতৰাই চৰ উন্নয়ন সঞ্চালকালয় গঠন কৰা হৈছে। ধাৰাবাহিকভাৱে এই কাম চলিছে। চৰ উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় সিদ্ধেশ্বৰ শইকীয়া দেৱলৈও মই মোৰ শ্ৰদ্ধা জনাইছোঁ।
কাৰণ তেখেতে চহৰ উন্নয়ন কৰ্তৃপক্ষ গঠন কৰি চহৰ অঞ্চলৰ ৰাইজৰ আবেগ অনুভূতি আৰু সমস্যাক এক স্বীকৃতি প্ৰদান কৰিছে আৰু সেইকাৰণে মই তেখেতলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।